আসসালামু আলাইকুম আপোনালোকক মোৰ চেনেল হুছনে মাইনা ব্লগছলৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ সৈতে এটা ভাল লগা ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। সেইটো হৈছে চিকেনৰ ৰেচিপি। মই আজি চিকেন বনাম ৰেষ্টুৰেণ্ট ষ্টাইলত। আপোনালোকৰ যদি ভাল লাগে মোৰ ভিডিঅ'টো আগলৈকে চাই থাকক আৰু মোৰ চেনেলটোত আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। লগতে ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ পোনপ্ৰথমে পায়। আহকচোন আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, আজি মই এটা নতুন ৰেচিপি বনাইছোঁ। আপোনালোকে দেখিবলৈ পাইছে কিমান ধুনীয়া হৈছে মোৰ তৰকাৰীখন। আপোনালোকে মোৰ ভিডিঅ'টো আগলৈকে চাই থাকক। মই কেনেকৈ বনাইছোঁ আপোনালোকে গমেই পাই যাব। তেতিয়াহ'লে বলক আমি পলম নকৰি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আমি লৈছোঁ 300 গ্ৰাম মাংস। ইয়াতে লৈছোঁ নহৰু, এনেকৈ ভুজি ভুজিকৈ কাটি লৈছোঁ। আৰু ইয়াতে লৈছোঁ পিঁয়াজ, এইটোও কাটি লৈছোঁ। ইয়াতে লৈছোঁ আদা, এইখিনিও আমি ভুজি ভুজিকৈ কাটি লৈছোঁ। ইয়াতে লৈছোঁ আমি জলকীয়া, কেঁচা জলকীয়া। ইয়াতে লৈছোঁ শুকান জলকীয়া 2টা আৰু তেজপাত আৰু গোটা গৰম মছলা, আৰু ইয়াতে লৈছোঁ দৈ। আহক আমি এইখিনি প্ৰথমে মাংসখিনি মেৰিনেশ্যন কৰি লওঁ। আপোনালোকে চাই থাকক। মেৰিনেশ্যন কৰাৰ আগতে মই আপোনালোকৰ সৈতে মছলাখিনিৰ সৈতে পৰিচিত কৰাই দিওঁ। ইয়াতে মই মছলাৰ বাবে লৈছোঁ 1 চামুচ ধনিয়া গুড়ি, 1 চামুচ জিৰা গুড়ি, 1 চামুচ হালধি গুড়ি, 1 চামুচ জলকীয়া গুড়ি, 1 চামুচ নিমখ আৰু 1 চামুচ গৰম মছলা গুড়ি। পোনপ্ৰথমে মই মছলাখিনি মাংসৰ ওপৰত ঢালি দিম। মই এইখিনিৰ ওপৰত অকণমান তেল দিম। ইয়াতে মই 200 গ্ৰাম দৈ আছে, কিন্তু মই 200 গ্ৰাম নলওঁ, 100 গ্ৰাম মানহে ল'ম। এতিয়া মই এইখিনি হাতেৰে ভালকৈ মিহলাই ল'ম। এইখিনি মই ভালদৰে হাতেৰে মিহলাই ল'লোঁ আৰু এইখিনি এতিয়া মই 20 মিনিটৰ বাবে এনেকৈ থৈ দিম। 20 মিনিট পিছত আমি বাকীখিনি আৰম্ভ কৰিম। গেছটো অন কৰি কেৰাহীটো গৰম হ'বলৈ দিলোঁ। কেৰাহীটো আমাৰ গৰম হৈ গ'ল। এতিয়া আমি ইয়াতে তেল দিম। তেলটো আমাৰ গৰম হৈছে। এতিয়া মই ইয়াতে গোটা মছলাসমূহ দিম। ইয়াতে তেজপাত 2টা, শুকান জলকীয়া 2টা আৰু গৰম মছলাখিনি দি দিম। এতিয়া আমি ইয়াতে পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি ভালকৈ ৰঙা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি আমাৰ ৰঙা হৈ গ'ল। এতিয়া মই ইয়াতে আদাখিনি, কুচি থোৱা আদাখিনি ইয়াতে দি দিম। এতিয়া আমি ইয়াতে নহৰুখিনিও দি দিম। এইখিনি মই ভালকৈ ৰঙাকৈ ভাজি ল'লোঁ। এতিয়া মই ইয়াতে কেঁচা জলকীয়াকেইটা এনেকুৱাকৈ ফালি লৈছোঁ, সেইকেইটা ইয়াতে দি দিম। এইখিনি আমাৰ ভালদৰে ৰঙাকৈ ভাজি লোৱা হৈ গ'ল। এতিয়া আমি ইয়াতে মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াতে আমি দি দিম। ভালকৈ পিঁয়াজৰ সৈতে মিহলাই লওঁ। এতিয়া আমি এইখিনি 5 মিনিট ঢাকনি মাৰি বইল হ'বলৈ দিম। ঢাকনি মাৰি বইল হ'বলৈ দিম। 5 মিনিট হৈ গ'ল। এতিয়া আমি এইখিনি ঢাকনিখন দিছোঁ। এইখিনি এতিয়া আৰু ঢাকনি মাৰি আৰু 5 মিনিট বইল হ'বলৈ দিম। এতিয়া ইয়াতে মই আধা চামুচ ব্লেক পেপাৰ এড কৰিম। এতিয়া এইখিনি ভালকৈ লাগি দিম যাতে এইখিনিও ইয়াৰ লগত মিহলি হৈ যায়।
কাৰণে ঢাকনিখন মাৰি দিম এতিয়া এইখিনি মই ইয়াতে এতিয়া এইখিনি শুকান হৈ গ'ল এতিয়া মই ইয়াতে পানী দিম ইয়াতে মই আধা কাপ পানী দি দিম আৰু এইখিনি এতিয়া মই ভালকৈ আপোনালোকে দেখিবলৈ পাইছে কিমান ধুনীয়া কালাৰ আহিছে টেষ্টটো বঢ়িয়া হয় আপোনালোকে এবাৰ ঘৰত খাই চাব নিশ্চয় ট্ৰাই কৰি চাব এতিয়া পানী দিলোঁ এতিয়া আকৌ মই এইখিনি 5 মিনিট বইল হ'বলৈ দিম এয়া চাওক আমাৰ তৰকাৰীখন ৰেডি হৈ গৈছে ইমান ধুনীয়া হৈছে দেখিবলৈ আপোনালোকে দেখিবলৈ পাইছে এইটো অলমষ্ট হৈয়ে গৈছে এতিয়া মই এইখিনি লাৰি দিলোঁ এতিয়া মই এইটো গেছৰ ফ্লেম অফ কৰি দিম আৰু এইটো ঠাণ্ডা হ'বলৈ দিম আপোনালোকে দেখিবলৈ পাইছে কিমান ধুনীয়া হৈছে যদি আপোনালোকৰ মোৰ ৰেচিপিটো ভাল লাগিছে তেনেহ'লে মোৰ ৰেচিপিটোত আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি আমি ইমানতে আমাৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ ধন্যবাদ